গাইজ হেপী কাতি বিহু। আজি আমি কাতি বিহু বুলি পথাৰত আহিছোঁ। মই মোৰ মা আৰু মোৰ য়ায়ো আহিছে। য়ায়ো মানে গ্ৰেণ্ড মাদাৰ, আইতা। পথাৰৰ ধানবিলাক বহুত ওখ ওখ, চাই পিনি বৰ ভাল লাগিছে। মা এইখিনি কি কৈছিলে? থোকখিনিও ধুনীয়া হৈ আছে, একদম সোণৰ গুটিৰ নিচিনাকে। মোক বহুত ভাল লাগিছে আজি। মোৰ বহুত ভাল লাগিছে আজি। এনেকে এইটো ধানৰ থোকখিনি একদম সোণৰ গুটিৰ নিচিনা হৈ আছে। আৰু পথাৰলৈ এনে আহিলেও একো কাম চাম নাথাকিলেও ভাল লাগে বৰ। ইমান ওখ ধানবিলাক দেখিনো কোনেনো ভাল নাপাব। মই ভালে কৈছোঁ। আৰু এইটোতো চবত কৰি ওখ নিচিনা লাগিছে। এইটোত এইটো পিছত মোৰ মা আৰু পিছত মোৰ আইতা আহি আছে। এতিয়া গৈ আছোঁ আমি। বহুত ওখ হৈ আছে অ'। নহ'লে কেইটামান ধানখিনিতো সৰুৱে হৈ আছিলে। মা আহা। তাৰপিছত ইয়াতো থোক আছে, তাতো থোক আছে। ধুনীয়া থোক আছে, য'তে থোক আছে। থোক নথকাখিনিও ওখ হয় বা চুটি হয়, হ'লেও ধুনীয়া লাগে। কমচে কম মৰাটোতো নাই। আজিকালি ইউটিউবত নিউজ লাইভত দেখা আছে কি চবৰে ধান নষ্ট হৈ গ'ল। এনে ৰোৱাটো বেয়া হৈ গ'ল বুলি কোৱা হৈছে নিউজ লাইভত। কিন্তু ইমান ধুনীয়াকৈ যে আমি বনালোঁ, এই ধানটো ওখ হ'ল, সেইটোত দেখোন বহুত ভাল পাইছোঁ আমি ন? চেষ্টা কৰিলে কেতিয়াও কামটো সফল নহয় বুলি কোনে কৈছে ন? আমি বৰ চেষ্টাও কৰিছোঁ এই ধানটো পাবলৈ। ভালেই হ'ল যে এই ধানখিনি ইমান ওখ। আমি বেছি কষ্টই কৰিব নাপালোঁ, কষ্ট কৰিলোঁ আৰু। এইটো চাওক, বেলি এতিয়া ডুবিব লৈছে আৰু। এনেকে যাম। স্কিপ কৰা আৰু তোক এতিয়া মই